তেওঁক মনাব বা কেনেকে আপোনাৰ ফ্ৰেণ্ডশ্বিপটো ৰাখিব মই মোক মাজত কিয় আনিছে এইবিলাক কিয় নাটক কৰি আছে মানে যদি কিবা এটা আছে কৈ দিয়ক না হে আপুনি আৰু অলপ বেছিকৈ ক'লে নেকি নাটক খাটক বুলি কি ক'ব ধৰিছে মানে আৰু এনেকুৱা কথালৈ ফোন নকৰিব যদি কিবা নমস্কাৰ স্বাগতম জনাইছো মোৰ আন এটি ভিডিঅ'লৈ আৰু মই ফাৰ্ষ্ট প্ৰেংক কল কৰিছিলোঁ বিকাশ দালৈ সেইটো আপোনালোকে খুব বেছি ভাল পাইছে ভাল তাৰ কাৰণে বহুত বহুত ধন্যবাদ যদিও ইমান ছাকচেছ হ'ব নোৱাৰিলোঁ বাৰু আৰু এইবাৰ মই নেক্সট ছেকেণ্ড টাইম প্ৰেংক কৰিব গৈ আছোঁ আমি সকলোৱে চিনিয়ে পাওঁ জনপ্ৰিয় ইউটিউবাৰ মধুস্মিতা শৰ্মা আমি খুব ভাল ফ্ৰেণ্ড হয় আচলতে আমি লগ পাইছিলোঁ এবাৰ নে দুবাৰ লগ পাইছোঁ তথাপিও ভাল সম্পৰ্ক এটা আছে মই ফোনত কথা পাতি পোৱা নাই আৰু মাৰ ফোনেৰে ফোন কৰি আছোঁ চাই লওঁ চিনি পায় নে নাপায় কি হয় তো ফোন কৰি আছোঁ আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত কল কৰক ব্যস্ত আছে ফাৰ্ষ্ট টাইম কৰিলোঁ বিজি আছে মই এতিয়া অকণমান 5 মিনিটমান কল বেক কৰা নাই এতিয়া বিজি আছে নে নাই নাজানো তো কৰিছোঁ পুনৰ হেল্ল' 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 অঁ মধুস্মিতা শৰ্মা নেকি হয় ইউটিউবাৰ হয় হয় অঁ মই ইয়াৰে আমবাৰীৰ পৰা কৈ আছিলোঁ গুৱাহাটীৰ কওকচোন বাকী ভালে আছা নহয় ভালে আছো আপুনি অঁ আছোঁ ঠিকে আছোঁ এটা কথাৰ কাৰণে মই আপোনাক ফোন কৰিলোঁ মই বেছি দেৰি নকৰি কওঁৱে ৰক্তিম কোন হয় আপোনাৰ ৰক্তিম হয় ৰক্তিম নামৰটো মোৰ কোনো নাই বাৰু লগৰো নাই কোনো নাই দেখোন ৰক্তিম নাম আপোনাৰ খাৰগুলি চাইডত তো ঘৰ ন হয় তো সেইটো চাইডৰে ল'ৰা এজন ৰক্তিম কাশ্যপ বুলি ৰক্তিম কাশ্যপ যদি আছেও মই চিনি নাপাওঁ মোৰ ৰক্তিম নামৰ কোনো তেনেকুৱা লগৰ নাই দেখোন আপুনি পাহৰিছে চাগে ভালকৈ মনত কৰকচোন মনততো এনেকুৱা নাই মোৰ একদম মনত পৰা নাই আৰু ৰক্তিম নামৰ নাই কোনো নাই দেই কিহৰ কাৰণে সুধিলে সি মানে মোৰ ভাল ফ্ৰেণ্ড হয় আচলতে তাৰপিছত যোৱাকালি আমি গ্ৰুপত মানে ইউটিউবৰ কথা পাতি থাকোঁতে আপোনাৰ কথাও ওলাল তাৰপিছত আপোনাৰ ইউটিউব চেনেল আপোনাৰ ভিডিঅ'বিলাক চাই ভাল লাগে বাৰু মানে মোৰ লগৰজনীয়ে তেনেকৈ কৈছে মই কোৱা নাই আপুনি চাই ভাল নাপায় ঠিক ঠাক আৰু ঠিক ঠাক বাৰু ঠিক আছে তথাপিতো চাবচোন নিশ্চয় তো তেতিয়া মানে মই মোৰ লগৰজনীয়ে ভাল হোৱা বুলি ভাল পাইছে বাট মই ইমানো আৰু ঠিক ঠাক আৰু তেনেকৈ কওঁতে ৰক্তিমে মানে মোৰ লগত কাজিয়া লাগিলে আপোনাৰ বাবে কিহৰ কাৰণে হঠাৎ কিহৰ কাৰণে লাগিছে সেইটো ময়ো নাজানো বাট কৈছে যে তুমি কি তাই মধুস্মিতাৰ কথা কিয় তেনেকৈ কৈছা তুমি ক'ব নোৱাৰা তেনেকৈ আমি ইমান ভাল ফ্ৰেণ্ড সি আপোনাৰ কাৰণে মোৰ লগত কাজিয়া লাগিছে থাকে এনেকুৱা হ'ব পাৰে তেওঁ মোৰ ভিডিঅ' চাই ভাল পায় কোৱা কাৰণে বেয়া হ'ব পাৰে মানে থাকে ন চবৰে এজন ভাল লগা ইউটিউবাৰ যেনেকে মোৰ কোনোবা আছে বেয়াকে ক'লে মোৰ বেয়া লাগে তেনেকুৱা হ'ব পাৰে নাই সি কৈছে যে আপুনি আৰু তেওঁৰ এটা ভাল ৰিলেশ্যন আছে ৰিলেশ্যন হয় মইতো চিনিয়ে নাপাওঁ কোন হয় মানে যদি মোক কোনোবা দিনা মাতিছিল বা তেনেকে মই সেনেকেও মোৰ মনত নাই কিন্তু নামটোতো একদমেই মনত নাই মানে আৰু মাতিলেও মানে আপুনি এইবিলাক কিয় নাটক কৰি আছে মানে যদি কিবা এটা আছে কৈ দিয়ক না হে আপুনি আৰু অলপ বেছিকৈ ক'লে নেকি নাটক খাটক বুলি কি ক'ব ধৰিছে মানে আৰে মই মিছা কথা কিয় ক'ম চাওক যদি মই চিনি পালোহেঁতেন তেওঁক মই চিনি পোৱা বুলিয়ে ক'লো হয় ন ইমানবিলাক নাটক কিয় কৰি আছে মোক সেইটো লাগে প্ৰথমতে আপুনি কওকচোন আপুনি মানে মোৰ পৰা কৈ আছে কি কথা নাই মইতো ক'লোৱে ন কওকচোন বাৰু কি প্ৰেংক কল নহয় যে মানে কি ইউটিউব কৰি আছে মানে সদায় প্ৰেংকে হ'ব নেকি নহয় মানে বহুত এনেকুৱা প্ৰেংক কল আহে সেইটো কাৰণে সুধিছো মানে আৰু যিটো নামৰ মানুহ মই চিনি নাপাওঁ মই চিনি পোৱা বুলি কিয় কওঁ আৰু খাৰগুলি চাইডতে ঘৰ ন আৰু মানে আপোনাৰ লগত বহুত ভাল বুলি কৈছে আমবাৰীত হয় এতিয়া যদি আপোনাক মই সুধো কোনোবা বিশালক চিনি পোৱা নেকি আপুনি আৰু ক'ব নেকি যে মই চিনি নাপালোঁ আৰু সি মোৰ ইমান ভাল ফ্ৰেণ্ড সি মোক কিয় মিছা মাতিব এতিয়া চাওক মোক কোনোবাই যদি মাতিব পাৰে সেনেকে চাগে চিনি পোৱা বুলি ক'ব পাৰি কিন্তু
মইতো চিনি মই নাপাব পাৰো মই ন। আপোনাক ভাল নলগা বুলি কোৱাৰ কাৰণে সি মোক কালিৰ পৰা ফোন ৰিচিভ কৰা নাই ফাৰ্ষ্ট কথা তাৰপিছত মই আপোনাৰ নাম্বাৰটো কাৰোবাৰ পৰা আপোনালোকৰ মেটাৰ হয় এইটো আপুনি ফ্ৰেণ্ড হয় আপোনাৰ আপুনি জানিব ন কেনেকে আপুনি তেওঁক মনাব বা কেনেকে আপোনাৰ ফ্ৰেণ্ডশ্বিপটো ৰাখিব মোক মাজত কিয় আনিছে কাৰণ কৈছে যে আপোনাৰ আৰু তেওঁৰ এটা ভাল ৰিলেশ্যন আছে আৰু মই নাভাবো যে আপুনি তেনেকুৱা ফকতীয়া ল'ৰা এজনক ইমান ভাল পাব ৰিলেশ্যন তেখেতে একদম মিছা কথা কৈছে একদমেই আৰু আপুনি যদি মানে তেখেতে যদি তেনেকে কৈছে তেনেহলে আপুনি মোক তেওঁৰ নাম্বাৰটো দিব মই ভালকে কথা পাতি ল'ম আৰু মই আপোনাক ফাৰ্ষ্ট কিয় আপুনি চাগে সদায় কথা পাতে ফাৰ্ষ্ট ফোন কৰোঁতে আপোনাক মই বিজি পাইছোঁ তেওঁৰ লগতে চাগে কথা পাতি আছিলে এইটো কেনেকুৱা ধৰণৰ কথা পাতিছে মানে মই এতিয়া আপোনাৰ কথা পাতিব মন হোৱা নাছিল মানে বিজি থাকিলে মানে কি মই তেওঁৰ লগত আৰু আপুনি কেনেকে জানিলে যে মই তেওঁৰ লগত কথা পাতিম কাৰণ সেইখিনি টাইমত সিও বিজি আছিলে এনেকে যে ইমানখিনি কথা কৈ আছে মোৰতো এনেকুৱা লাগিছে এইটো প্ৰেংক কলে হয় নাই একদমে প্ৰেংক কল হয় কাৰণ এনেকে মোক কোনো কথা কোৱা নাই আৰু কি এতিয়ালৈকে আপোনাক কোনো তেনেকুৱা কথা নকয় বুলি কি মই ক'ব নোৱাৰো নেকি ক'ব পাৰে ক'ব নোৱাৰে নহয় কিন্তু সেই বুলি আপুনি জিটি কথা ক'ব নোৱাৰে ন ফোন কৰি কিনে আৰু চোৱা মই তোমাক জিটি কথা কোৱা নাই আপুনি হৈছে কি বিজি আছো মই তেওঁৰ লগত মানে কি মানে আপুনি কিবা ভাবি চিন্তি ফোন কৰিছে নে কি কৰিছে কওকচোন এবাৰ মোৰ এনে খং নুঠে মই ভিডিঅ' কৰাতে যেনেকুৱা আমাৰ হাঁহি মাতি থকা ছোৱালীবোৰ তেনেকুৱাই হয় কিন্তু আপোনাৰ এইখিনি কথাত মোৰ বহুত বেছি খং উঠিছে যদি মোৰ ঠাইত যদি আপুনি হ'লে তেতিয়া আপুনি হয়তো বুজি পালে হয় কাৰণ তাৰ আৰু মোৰ ইমান দিনৰ ফ্ৰেণ্ডশ্বিপ এটা আপোনাৰ বাবে ভাঙিব ওলাইছে সেইটো আপোনালোকৰ মাজৰ আণ্ডাৰষ্টেণ্ডিংটো কৰি ল'ব লাগে ন যে কি কথা কি হৈছে আৰু ভালকে আপুনি বুধক না মিছা আপোনাৰ যদি ভাল পালে সি মিছা কথা এনেও নকয় নাই সি মোক যিখিনি সঁচা কথা ক'ব লাগে কৈছে আপোনাৰ বিষয়ে আৰু আপুনি মোৰ নাম্বাৰটো ক'ত পালে আগতে সেইটো কওকচোন কিয় মই নাম্বাৰটো লৈছোঁ আৰু কাৰোবাৰ পৰা কিন্তু মই আপোনাক ভালকে কৈছো এতিয়া ভালকে কৈছো যে মই কোনো ৰক্তিমক চিনি নাপাওঁ আৰু পালেও মই পোৱা বুলি ক'লো হয় নাপাওঁ বুলিয়ে ক'ম ন মই মিছা কথা কিয় ক'ম ঠিক আছে মই তাৰ কনফাৰেন্সতো লগাম এদিন আপোনাৰ লগত সি যেতিয়া মোৰ লগত ভাল হ'ব লগাই দিব কনফাৰেন্সত মোৰ নাম্বাৰটোৱে দিবচোন কিনো কৈছে মিছা কথা এইবোৰ মানে একদম ভাল পোৱা নাই মই আচলতে মই তোমাক এনেকুৱা বুলি ভবা নাছিলো মই এনেকুৱা নহয়ে আৰু মই কেনেকে বুজাম এতিয়া হ'ব দিয়ক বুজি নোপোৱা শুনক বুজাই কি লাভ ঠিক আছে তোমাৰ কি বয়ফ্ৰেণ্ড আছে নেকি বেলেগ কি তোমাৰ বেলেগ বয়ফ্ৰেণ্ড আছে নেকি সেইটো মোৰ ব্যক্তিগত কথা ন মই সেইটো তোমাক কিয় ক'ম ক'ব নোৱাৰে মানে বুজি পাইছো দিয়ক আৰু কাৰ লগত কি এইটো প্ৰেংক কলে হয় চাগে ন কিয় প্ৰেংক হ'ব আৰু মোৰ পাৰ্চনেল লাইফ মোৰ নিজৰ মই কালিৰ পৰা কেনেকৈ আছো মই কিবাকে আপোনাৰ নাম্বাৰটো লৈ মোক জানিব লাগে যে আপোনাৰ আৰু ৰক্তিমৰ মাজত কি ৰিলেশ্যন আছে প্ৰথম কথাটো মই সেই মানে ক শ্ৰেণীৰ পৰা পঢ়ি এই মই ডিগ্ৰী কমপ্লিট হ'ল আজিলৈকে মোৰ লাইফত দাদা বন্ধু কোনো এনেকুৱা ৰক্তিম নামৰ মানুহ অহা নাই প্ৰথম কথা সেইটো আৰু এতিয়া আপুনি কোন ৰক্তিমৰ কথা কৈছে মই একদম নাজানো আপুনি ভাল নাটকো কৰে বাই হ'ব দিয়ক আৰু সৰি তেখেতে কাটি দিলে তথাপি আৰু এবাৰ কল কৰি আছো বেয়া খং উঠিছে এইজনী মোক এতিয়া গালিহে দিব হেল্ল' মই কৈছো মোৰ ৰক্তিম নামৰ মানুহ মই কোনো চিনি নাপাওঁ চিয়ৰ চিয়ৰ ঠিক আছে মই ক'লো হয় ন ঠিকে আছে বাৰু মই সুধি ল'ম তাকো সি কিমান কোনে সঁচা কথা কৈছে কোনে মিছা কথা কৈছে আৰু আপুনি আকৌ এনেকৈ ফোনটো আপুনি আপোনাৰ যদি ভয় নাই তেন্তে আপুনি ফোনটো কিয় কাটিছে কাৰণ আপুনি যিটো কথা কৈ আছে ন আপুনি বুজি পাব চেষ্টা কৰিব লাগে ন মিছা কথা কিহৰ কাৰণে কম আচ্ছা আপুনি মৃগাক্ষী লহকৰক চিনি পায় নেকি পাওঁ কিহৰ কাৰণে তাইৰ লগতো কিবা লাগিল নেকি আপোনাৰ কি কৈছে তাইৰ লগতো কিবা লাগিল চাগে আপোনাৰ নাই মই তেখেতক চিনি পাওঁ গতিকে তেখেতে আচলতে মোক আপোনাৰ নাম্বাৰটো দিলে আচ্ছা মই তেওঁকে সুধিলাম তেনেহ'লে কথাটো কি তেওঁ নাজানে মোৰ ৰুমমেটৰ টাইপ ফ্ৰেণ্ড হয় আচ্ছা আৰু হ'ব আপোনাৰ বিষয়ে মই বহুত শুনিছোঁ বাৰু কি শুনিছে বা কেনেকুৱা ধৰণৰ কথা শুনিছে আপোনাৰ আৰু ৰক্তিমৰ বিষয়ে মোৰ একদম বহুত বেছি খং উঠিব কাৰণ যি কথা লৈ কিনে ফোন নকৰিব হা কিবা কথা ক'বলগীয়া আছে ভাল কথা ক'ব নহ'লে আল্টু ফাল্টু কথা লৈ কিনে ফোন নকৰিব আচ্ছা ঠিক আছে বাৰু ঠিক আছে বাই ৰাখিছো দিয়ক আৰু এনেকুৱা কথা লৈ ফোন নকৰিব যদি কিবা ভাল কথা থাকে ফোন কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডজনকে ভালকে সুধি ল'ব ঠিক আছে মই আপোনালোকক কনফাৰেন্সত লগাম লগাব ঠিক আছে আৰু আজিৰ পৰাতো আপোনাৰ ভিডিঅ' নাচাব মই
নালাগে মোৰ ভিডিঅ' চাবৰ কাৰণে যাতে মোৰ বিষয়ে আপুনি বেয়া ধাৰণা লৈ নাথাকে সেইটোৱে ৰিকুৱেষ্ট কৰিছো ভিডিঅ' নাচালেও হ'ব বাৰু আপোনাৰ চাব মন গ'লে চাব মন নগ'লে নাচাব কিন্তু প্লিজ এইবিলাক উল্টা পুল্টা কথা নক'ব নেক্সট টাইম ওকে নাই নাই এইবাৰ তাই বহুত বেছি খং উঠিছে মই গম পাইছোঁ বহুত বেছি খং উঠিছে গতিকে নাই নাই পানী ঢালিব লাগিব তো লাষ্ট টাইম ফোন কৰিছোঁ ৰিচিভ নকৰে আকৌ বা কি হ'ল আপোনাৰ সঁচাকৈ ৰক্তিমৰ লগত ৰিলেশ্যন নাই ন প্ৰথমতে আপুনি হাঁহিলে কিয় সেইটো কওকচোন নাই হাঁহি উঠিছে আপুনি যে ইমান ধুনীয়া নাটক কৰিব পাৰে সেইবাবে হাঁহি উঠিছে হে প্ৰেংক কল মানে মই মৃগাক্ষী মই ভাবিছো তো মানে এনেকেনো কোনে মন কৰিব আৰু বোলে ভিডিঅ' নাচাওঁ ভগৱান মানুহে ফোন কৰিছে ৰাতিখন চক খাই গৈছো মই মই ৰাতি কৰি আছো মই ভাবি আছো কাৰোবাক এটা প্ৰেম কল কৰো মই বোলে মই এইজনীকে কৰো কি হ'ব তুমিও মানে ভয় ভয় মাৰিবা হে কেনেকুৱা গম পাই তথাপিতো মাতটোতো ধৰিব পৰা নাই চাগে নাই নাই মাতটো মই একদম ধৰিব পৰা নাই তুমি ফোন মানে ফোনত ইমান কথা পতা নাযায় ফোনত ইমান কথা পতা নাযায় সেইটো কাৰণে বাকী ৰক্তিমৰ লগত কি চলি আছে হা হে ভগৱান মই সঁচাকে কৈছো ৰক্তিৰ নামৰ কোনো মানুহ মই চিনি নাপাওঁ মোৰ খং উঠাই দিলা আৰু তুমি নহয় ৰাতিখন সঁচাকৈ বেয়া খং উঠিছিল ন মই ভাবিছো লাষ্টবাৰ এইজনীৰ বেয়া খং উঠিছে এইবাৰ নাই নাই সঁচা কথাটো ক'ব লাগিল বেয়া মানে বহুত বেছিয়ে খং উঠিছিল চৰি দে নাই নাই হ'ব দিয়া বাৰু হ'লেও মানে বেয়াকে ভয় খালো দে মই কোন বাৰু ৰক্তি মোৰ কাৰ কাৰণে এনেকৈ হঠাৎ ছোৱালীৰ ফোন আহিলে ভয় খাই যায় নেকি মই কি হ'ব বাকী কি খবৰ ভিডিঅ'টো চলি আছে নেকি চলি আছে বৰ্তমান দিয়ক ভিউৱাৰ্ছসকলক কওঁ আৰু একদম বেয়া চেয়া নাপাব বহুত খং উঠি গ'ল মোৰ খংটো উঠিবই বাৰু জানেই আৰু কি নহওক মৃগাক্ষীয়ে একদম ধুনীয়া একদম মানে একদম নাটক কৰিব পাৰিছে প্ৰেংক কৰিব পাৰিছে তো মানে কি ক'ম আৰু হেডছ অফ আৰু বেয়া ভয় খাইছিলে এইজন ভয় খাই গৈছো আৰু আপোনালোকে মানে এই আৰু উল্টা পুল্টা কৈছো বেয়া চেয়া নাপাব আৰু নাই তুমি মানে খং উঠিলেও আৰু পুৰা একদম ধুনীয়াকৈ কৈ আছা ঠিক আছে বাৰু থেংক ইউ ভাল লাগিল প্ৰেংক কল কৰিলা যে ইমান বেয়াকে ভয় খোৱালা তাৰ কাৰণে বহুত বহুত ধন্যবাদ থেংক ইউ দে বাকী ভালে আছা নহয় চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু চাই থাকিব থেংক ইউ বাকী তোমাৰ ভিডিঅ'টো জুই একদম ৰেগুলাৰ চাওঁ জানাই মই ভাবিলো তুমি যে কৈছা নাচাও মই ঠিক ঠাক লাগে বুজো বাপৰে বাপ ডাইৰেক্ট কৰিছে কোন মানুহটোৱে চাবা আৰু ভিউৱাৰ্ছসকলকো কৈছো মোৰ ভিডিঅ' যদি চোৱা নাই চাব আৰু মৃগাক্ষীৰ লগৰ ভিডিঅ' চাই থাকিব মজা ধুনীয়া ছোৱালীৰ ধুনীয়া ভিডিঅ' ঠিক আছে বাৰু দিয়া বাই বাই তো মধুস্মিতাক প্ৰেংক কৰিলোঁ আৰু কেনেকুৱা পাইছে আপোনালোকে জনাব অকণমান ছাকচেছ হৈছে দে হোৱা নাই নাজানো কিন্তু তাই বেয়া খং উঠিছিল এতিয়াও তাই মোক পিছতো ক'ব যে সঁচাকৈ ভয় খোৱালি তাই বেয়া খং উঠিছিল এখনলৈকে তো ইমান গৰমত এনেকৈ ভিডিঅ' বনাই আছোঁ বেয়া গৰম উঠিছে তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে বাই বাই